পিতৃৰ অপূৰ্ণ ইচ্ছা পূৰণ কৰিব সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অসম ভ্ৰমণৰ অপূৰ্ণ ইচ্ছা পূৰণ কৰাৰ পণ লৈছে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে। সেই উদ্দেশ্যে 9 ডিচেম্বৰ তাৰিখে যোৰহাটৰ পৰা আৰম্ভ হ'ব শান্তি সম্ভাৱনা যাত্ৰা। এই যাত্ৰাত গৌৰৱ গগৈক সংগ দিব প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জীয়ৰী আৰু পত্নীয়ে। লগতে সংগ দিব ৰিপুণ বৰা, জিতেন্দ্ৰ সিঙকে ধৰি কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতাই। 12 জানুৱাৰী তাৰিখে গুৱাহাটীত অন্ত পৰিব এই যাত্ৰাৰ। প্ৰত্যেকখন জিলাৰ নিকটৱৰ্তী নৈত দিয়া হ'ব চিতাভস্ম। ব্যুৰো ৰিপৰ্ট 7 East Now।